তেওঁলোকৰ প্লেনটো আছিলে যে কংগ্ৰেছ জিকিব 45ৰ পৰা 50 কিবা এক্সিট পোলত বোলে 50-50 কৰি দিছিলে গতিকে এইটো মোৰেই পোল বুলি ভাবি তেওঁলোকে ধৰি ল'লে যে মইতো জাপানত আছোঁ মই দেখাও নাই এইবিলাক কিবা 50-50 তেওঁলোকে ভাবিলে এইটো জৰুৰ CMA নিজে দিয়া সেই বুলি ভাবি তেওঁলোকে ধৰিলে যে 45ৰ পৰা 50 হ'ব লগে লগে DK শিৱকুমাৰক মাতি আনিলে আজি কালি কৰ্ণাটকত ৰেজৰ্ট এটা বুক কৰিলে ৰাতি কালি গধূলি চাৰ্টাৰ্ড ফ্লাইটত MLA খিনিক লৈ যোৱা কথা আছিলে MLA খিনিক তাত ৰাখি তেওঁলোকে হাগ্ৰামা মহিলাৰিক পৰামৰ্শ দিব যে তোমাৰ পৰিবাৰক আমি ডেপুটি CM দিম আৰু অতুল বৰাকো ক'ব ডেপুটি CM দিম তেতিয়া 45 আৰু 20 লগ লাগি মেজৰিটি হৈ গ'ল সেইখন চৰকাৰ তেওঁলোকে বনোৱাৰ প্লেনিং কৰি আছিলে আৰু একো নহলে হাগ্ৰামাক মুখ্যমন্ত্ৰী অফাৰ দি দিম হেতুও তেওঁলোকে ভাবি থৈছিল এইটো আছিল তেওঁলোকৰ প্লেনিং আৰু ভিতৰত থকা মানুহ যিকোনো এজনক আপোনালোকে খুধি ল'ব আপোনালোকক কৈ দিব যোৱাকালি তেওঁলোকে চাৰ্টাৰ্ড ফ্লাইটত গোটেই কোনোবাই ক'লে যে AGP BPFকটো আমি আনিম কিন্তু আমাৰ কংগ্ৰেছৰ প্ৰায়তো 10 জন লৈ যাব চিফ মিনিষ্টাৰে সেই কাৰণে এইটো সিদ্ধান্ত হ'ল যে গোটেইবিলাকক আমি চাৰ্টাৰ্ডত কৰ্ণাটকত লৈ যাম আৰু সেই ভাবিয়ে তেওঁলোকে লাইট আনিছিলে যে আমাৰ 45ৰ পৰা কিবা 50-50 দিছে জিকা ইমান দিছে ইমান মিলি আমাৰ 45ৰ পৰা 50 হ'ব আৰু বাকিখিনি হাগ্ৰামা আৰু AGPৰ পৰা আহিব সেই কাৰণে লাইট আগতে উৎপাত কৰা নাছিলে এক্সিট পোলৰ পিছতহে তেওঁলোকে জিকিম বুলি ভাবি উৎপাত আৰম্ভ কৰিছিলে এনেকুৱা ৰাজনীতি হয় নেকি আপোনালোকে কওকচোন এইবিলাক ইমান তেওঁলোকে এইবিলাক কথা ভাবি থাকে